সাবস্ক্ৰাইব কৰক মুক্ত কণ্ঠ অসম ইউটিউব চেনেল আৰু বেল আইকনত প্ৰেছ কৰক নতুন ভিডিঅ' সকলোৰে আগত চাবৰ কাৰণে। যদি আপুনি এটা দুখীয়া পৰিয়ালত জন্ম লৈছে, এইটো আপোনাৰ ভুল নহয়। কিন্তু যদি আপুনি দুখীয়া হৈ মৃত্যুবৰণ কৰে, তেনেহ'লে এইটো আপোনাৰ বহুত ডাঙৰ ভুল। উক্ত কথাষাৰ কৈছে পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি বিল গেটছে, যিজনে কঠোৰ পৰিশ্ৰমৰ ফলত আজি এই অৱস্থা পাইছেহি। বিল গেটছে যদি এই বিশ্বত বেলেগ এটা দেশ তৈয়াৰ কৰে, তেতিয়াহ'লে সেই দেশখন এই পৃথিৱীৰ ৩৬তম সকলোতকৈ ধনী দেশ হ'ব। বিল গেটছৰ প্ৰতিদিনৰ উপাৰ্জন আনুমানিক ১০২ কোটি টকা। বিল গেটছে যদি পৃথিৱীৰ প্ৰতিজন ব্যক্তিক নিজৰ সম্পত্তি ভাগ বতৰা কৰি দিয়ে, তেতিয়াহ'লেও আনুমানিক প্ৰতিজন ব্যক্তিয়ে কমপক্ষেও ৫,০০০ টকা কৰি পাব। বিল গেটছৰ আচল নাম উইলিয়াম হেনৰী গেটছ। তেখেতৰ জন্ম ৱাশ্বিংটনৰ চিয়েটেল নামৰ ঠাইত ২৮ অক্টোবৰ ১৯৫৫ চনত হয়। তেখেতৰ পিতৃৰ নাম উইলিয়াম এজ গেটছ, যিজন এজন উকিল আছিল। তেখেতৰ মা দেউতাই পুত্ৰক ল' কলেজত পঢ়ুৱাই স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল। গেটছে সৰুৰে পৰা কম্পিউটাৰ আৰু প্ৰগ্ৰামিং ছিষ্টেমত বহুত বেছি গুৰুত্ব দিছিল। বিল গেটছৰ প্ৰাথমিক শিক্ষা লেক ছাইড স্কুলত আৰম্ভ হয়। স্কুলত ছাত্ৰ ছাত্ৰীসকলক কম্পিউটাৰ শিকি কম্পিউটাৰৰ বিষয়ে আৰু অধিক জ্ঞান আয়ত্ব কৰিবলৈ স্কুলৰ তৰফৰ পৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীক এটাকৈ কম্পিউটাৰ প্ৰদান কৰা হৈছিল। আৰু তেতিয়াৰে পৰা কম্পিউটাৰৰ প্ৰতি আৰু অধিক আগ্ৰহী হয় বিল গেটছে। তেখেতে সদায় এটা কথা চিন্তা কৰিছিল যে কম্পিউটাৰে কাম কেনেকৈ কৰে। কিছু বছৰ পিছত কম্পিউটাৰ শিকি তেখেতে ১৩ বছৰ বয়সত বেছিক কম্পিউটাৰৰ ভাষাত এটা টিকটক নামৰ গেম তৈয়াৰ কৰিছিল, যিটো গেম যিকোনো এজন ব্যক্তিয়ে কম্পিউটাৰত খেলিব পাৰিছিল। স্কুল টাইমত পল এলেন নামৰ এজন ব্যক্তিক লগ পাইছিল। পল এলেন বিল গেটছতকৈ ২ বছৰ ডাঙৰ আছিল। দুয়োজনৰ ধ্যান ধাৰণা একে হোৱাৰ বাবে অতি সোনকালে সিহঁতৰ মাজত বন্ধুত্ব হৈছিল। ১৯৭০ চনত ১৫ বছৰ বয়সতেই বিল গেটছ আৰু তাৰ বন্ধু পল এলেনে মিলি এটা প্ৰগ্ৰাম তৈয়াৰ কৰিছিল, যিটোৱে চহৰবোৰত ট্ৰেফিক পেটাৰ্ণসমূহ চোৱা চিতা কৰিছিল। আৰু এই প্ৰগ্ৰামটোৰ বাবদ সিহঁতে $২০,০০০ পাইছিল। বিল গেটছৰ এইটোৱে আছিল প্ৰথম উপাৰ্জন। ১৯৭৩ চনত লেকছাইড স্কুল পাছ কৰি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত নাম লগায়। কিন্তু গেটছে ১৯৭৫ চনত গ্ৰেজুৱেশ্যন কমপ্লিট নকৰাকৈ কলেজ এৰি দি নিজৰ কোম্পানীলৈ মনোনিৱেশ কৰে। ২৬ নৱেম্বৰ ১৯৭৬ চনত তেখেতে মাইক্ৰ'ছফ্টক এটা কোম্পানী হিচাপে ৰেজিষ্টাৰ কৰে আৰু চাওঁতে চাওঁতে কম্পিউটাৰ ছফ্টৱেৰ জগতখনত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। বিল গেটছে সদায় এটা কথা মানি চলিছিল, ভুলটো সকলোৰে হয়, কিন্তু সেই ভুলবোৰক যিজনে সমাধান কৰাৰ চেষ্টা কৰে, তেওঁই জীৱনত সফল হ'ব পাৰে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ তলত দিয়া কমেণ্টছ বক্সত কমেণ্টছ কৰক। লগতে লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰাৰ বাবে যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।